উদণ্ড সুৰাপাইৰ বাবে বিহুতলীত অবাঞ্ছিত ঘটনা পৰিয়ালসহ নিশা বিহুতলীলৈ যোৱাটো বিপদজনক যিকোনো মুহূৰ্ততে লাঞ্ছিত অপমানিত হ'ব পাৰে আপুনি গুৱাহাটীৰ নাৰেংগীত জুবিনৰ সংগীতানুষ্ঠানৰ মাজতে মাৰপিট মঞ্চত জুবিন উন্মনা দৰ্শক আৰু এয়া বিহুতলীত কুৰুক্ষেত্ৰ প্ৰচণ্ড মাৰপিট কাৰণ সুৰা আৰু যুৱতী বয়ফ্ৰেণ্ডৰ সন্মুখতে হেনো মাতাল যুৱকে গাত হাত দিলে যুৱতীৰ তাৰ পিছতে ভয়াৱহ আক্ৰমণ প্ৰত্যাক্ৰমণ একাংশৰ আনন্দ নিমিষতে ৰূপান্তৰিত বিভীষিকাত যুৱতীয়ে আতংকত কান্দিছে একেখন বিহুতলীৰ দ্বিতীয় এটা দৃশ্য আৰক্ষীৰ সৈতে দুৰ্বাদল কাজিয়া এইজনৰ এই যুৱক হেনো আৰক্ষী শীৰ্ষ বিষয়াৰ ঘনিষ্ঠ সেয়ে বিহুতলীত VVIP চিট লাগে যুৱকক কৰ্তব্যৰত আৰক্ষীকো দিছে দম অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ আৱাসিক এলেকাত দেওবাৰে অনুষ্ঠিত বিহুত আৰক্ষীৰ সন্মুখতে এটাৰ পিছত আনটো অবাঞ্ছিত ঘটনা এয়া তৃতীয়টো দৃশ্য সংগীতানুষ্ঠান সামৰি গাড়ীত উঠিছে জুবিন অনুৰাগীৰ হেতাও ভৰা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত সেয়া যিয়েই নহওক বিহুতলীলৈ পৰিয়ালসহ গৈ হয়তো আনন্দৰ বিপৰীতে হোৱাৰ সম্ভাৱনাই অধিক নাৰেংগীৰ পৰা শামছুৰ ৰহমান DY